নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লকডাউনৰ যি 21 দিন আছিলে তাৰে আজি 5 নম্বৰ দিন আৰু এই 5 নম্বৰ দিনত মানে শেহতীয়া খবৰ অনুসৰি ভাৰতত লাষ্ট 24 ঘণ্টাত প্ৰায় 196জন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি নতুনকৈ চিনাক্ত কৰিছে আৰু বৰ্তমানলৈকে ভাৰতত প্ৰায় 1024জন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। তাৰে প্ৰচাসীজনৰ অৱস্থা কিছু পৰিমাণে ভাল হৈছে যদিও তাৰে প্ৰায় 24জনৰ মৃত্যু হৈছে আৰু গোটেই বিশ্বত কৰোণাত প্ৰায় 6,29,000 লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। তাৰে প্ৰায় 1,38,000 মানুহৰ ভাল হৈছে বুলি জানিব পৰা গৈছে আৰু প্ৰায় 29,000 মানুহৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভাৰতত মহাৰাষ্ট্ৰ আৰু কেৰালাত বেছি মানুহ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে আৰু গোৱাত কৰোণা ভাইৰাছত কিছুদিনৰ আগলৈকে কোনো আক্ৰান্ত হোৱা নাই বুলি দাবী কৰা হৈছিল যদিও কিন্তু শেহতীয়া যি 3 দিন হয় 3 দিনত 3জন লোক চিনাক্ত হৈছে কৰোণা ভাইৰাছত আক্ৰান্ত বুলি আৰু অসমত এতিয়ালৈকে কৰোণা ভাইৰাছত আক্ৰান্ত হৈ কোনো লোক হোৱা নাই যদিও আপোনালোকে যদি নিজে সাৱধানতা অৱলম্বন নকৰে তেতিয়াহ'লে অতি কম সময়তে বহুত মানুহ কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে টিভিয়ে হওক বা যিকোনো মোবাইলতে হওক যিকোনো ধৰণৰ গেম খেলি বা কিবা হওক কৰি ঘৰৰ যিবিলাক কাম আছে ভিতৰৰ কাম সেই কামবিলাক কৰি নিজকে বিজি ৰাখক। 21 দিন আপোনালোকে যদি নিজৰ সুৰক্ষা নিজে লয় তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতটো সুৰক্ষা হ'ব। গতিকে ভৱিষ্যতৰ কথা ভৱিষ্যতৰ চিন্তা কৰক আৰু 21 দিন আপোনালোকে হয়তো ভাবিছে বহুত, কিন্তু বহুত নহয়, কাৰণ আপোনালোকৰ জীৱনটো আপোনালোকৰ এতিয়া নিজৰ হাতত আছে। গতিকে নিজে ভালদৰে থাকক, সুৰক্ষা থাকক, সচেতন হওক আৰু সজাগ হওক। তেতিয়া অসম সুস্থ সবল এখন অসম আপোনালোকে গঢ়াত সহায় কৰিব পাৰিব। তো আজি ভিডিঅ'টো চাই কেনেকৈ জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব। লগতে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।